নমস্কাৰ সুপ্ৰভাত সকলোলৈকে স্বাগতম জনাইছোঁ আপোনালোকক নিয়নিল বৰা ইউটিউব চেনেললৈ বহু দিনৰ পাছত আৰু আজি যিহেতু চ'ত মাহৰ দুমাহী অৰ্থাৎ গৰু বিহু গৰু বিহুৰ আয়োজন চলি আছে আমাৰ এইফালে আছে বাঁহা এইফালে পিতম আছে ধুনীয়াকৈ কাটি আছে এইফালে আমাৰ গৰুকেইটা আছে যাক আজি ধুৱাব লাগিব নোৱাব লাগিব গা আৰু এইফালে আমাৰ হৈ গ'ল থেকেৰা এইফালে হৈ গ'ল হালধি পানীলাও বেঙেনা কেৰেলা বানা কেনেকুৱা বিহু কেনেকুৱা ভালে বিহু দেই কি কাটি আছা এই তিতাকেলা কাটি আছো পানীলাও কাটিছো বেঙেনা আৰু থেকেৰা এইখিনি কাটি থকা গোটেইখিনি আয়োজন কৰা হৈ গৈছে আমাৰ ইতিমধ্যে আমাৰ পিতমো আহি গ'ল ৰাতিপুৱাই পুৱাই গৰু গা ধুৱাবলৈ বানাও আহি গ'ল গৰু গা ধুৱাবলৈ আৰু এইফালে হৈ গ'ল মাহ আৰু হালধি এইফালে পিঠা আছে চিট ধুনীয়াকৈ আৰু আজিকালি যিহেতু আৰু খুন্দিবলৈ মানুহৰ সময় নাই সেইকাৰণে মিক্সিতে খুন্দি দিয়া হৈছে আৰু সকলোৱে তেনেধৰণে কৰে যিহেতু খুন্দি থাকিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় সেইটো কাৰণে আৰু আমাৰ যিহেতু গৰু কেইটামান আছে সিহঁতক গাটো ধুৱাব লাগিব বছৰেকলৈ বুলি যাতে বেমাৰ আজাৰ নহয় তো গৰু গা ধুৱাম সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰঙালী উৎসাহটো যথেষ্টখিনি কম হ'ব কাৰণ আমাৰ মৰমৰ যিহেতু প্ৰাণৰ জুবিন দা আৰু আমাৰ মাজত যিহেতু নাই জুবিন দা বিহীন প্ৰথমটো আমাৰ ৰঙালী বিহু জুবিন দা অবিহনে আচলতে বিহু কল্পনা কৰাটো আচলতে সম্ভৱেই নহয় তথাপিতো অসমীয়া যিহেতু বাপতি সাহোন বিহুটো পালন কৰিবই লাগিব সেইবাবে গৰু গা ধুৱাবলৈ আমি ৰেডি কৰি আছোঁ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু তথা আমাৰ বাপতি সাহোন বহাগ বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে যাতে ভাল হওক হেপী ৰঙালী বিহু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আকৌ এবাৰ এইডাল আমাৰ চাক চিলাই হৈ গ'ল আমাৰ বানাকাৰে ধুনীয়াকৈ চাকডাল চিলাই দিলে আমি এইখিনি গোটেইখিনি ৰেডি হৈ গ'ল বৰ্তমান গৰু গা ধুৱাবলৈ ৰেডি নে ৰেডি হৈ গ'লোঁ গৰু গা ধুৱাবলৈ এতিয়া গৰু গাটো আমি ধুৱাই লওঁ মাখিয়তীডালে গৰুৰ গাত যদি কোবোৱা হয় তেনেহ'লে এটা বিশ্বাস আছে যে গৰুৰ গাত মাখি মহ আদি নপৰে বুলি লাও বেঙেনা কেৰেলা থেকেৰা সকলোখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ধুৱাব লাগে গৰুৰ গা এইফালে বানা হৈ গ'ল ৰেডি পানী লৈ গা ধুৱাবলৈ গৰুক আৰু এয়া হৈ গ'ল গৰুক মাহ হালধি সানি থকা হৈছে এই পলাব লাহেকৈ সানি অঁ একো নহয় ধুনীয়াকৈ সানি মাহ হালধি সানি থকা হৈছে যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় গৰু হৈ গ'ল 1 2 3 4 এইফালে পোৱালি দুটা আছে 5-6টা গৰু আমাৰ ধুনীয়াকৈ গাটো ধুৱাই দিব লাগিব এতিয়া মাহ হালধি সানি এইফালে চাকডাল যিহেতু ৰেডি হৈ গ'ল আমাৰ মই পিতমক দি দিছোঁ ছটিয়াবলৈ এনেদৰে উদযাপন কৰি থকা হৈছে আমাৰ গৰু বিহু ৰঙালী বিহুৰ চ'ত মাহৰ দুমাহীত আপোনালোকে গৰু গা ধুৱালেনে দাদা কমেণ্ট কৰক আৰু সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোকেও বিহুৰ শুভেচ্ছা জনাই দিব পাৰে কমেণ্টৰ যোগেদিয়ে সকলোকে কুকুৰ আকৌ সানি দে একো নাই এইকেইটা ঘৰতে থাকে যিহেতু ঘৰচীয়া জন্তু সিহঁতকো ধুৱাই দিছোঁ সিহঁতকো যাতে বেমাৰ আজাৰ নহয় আৰু এইফালে পানী দিয়া গাত ধুনীয়াকৈ ছটিয়াই দিয়ে গোটেইটো লাও খা বেঙেনা খা থেকেৰা খা বছৰি বছৰি বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু ধুনীয়াকৈ এনেকৈ গা ধুৱাই দিছোঁ আৰু আকৌ গা ধুৱাই দিওঁ ধুনীয়াকৈ লাও খা বেঙেনা খা থেকেৰা খা বেমাৰ আজাৰ ন বৰ গৰু এই কিবা গাটো ধুৱাই দিওঁ ধুনীয়াকৈ সৰু বাপেৰে সৰু তই বৰ গৰু পিতমে পুৰা ছটিয়াই আছে ওলাই নহা হ'ল পানী ছটিয়াব বুলি বেঙেনা ধুনীয়াকৈ ছটিয়াই দে পানীটো ছটিয়াই দে ভালকৈ ছটিয়াই দে মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু কিবা খানৰ মাছে দিওঁ বেঙেনা খা থেকেৰা খা অঁ এই পানী দে থাকি গ'ল খালী কৰি পেলাই নেকি এতিয়া সলাই আহিব আৰু যিহেতু মানে গৰু আছিলে 6টাই হৈ গ'ল গা ধুৱাই পেলাই আমাৰ এনেকৈ অনুষ্ঠুপীয়াকৈ গাটো ধুৱাই দিয়া হ'ল যিহেতু নদী বা পুখুৰীৰ ওচৰত নাই তেনেদৰে সেইবাবে এনেদৰে আমি বাল্টিঙতে পানী আনি মগে সেটি ছটিয়ালোঁ ধুনীয়াকৈ মোহাৰি ধুৱাব নোৱাৰিলোঁ যিহেতু পানীৰ অভাৱ অলপ সেইবাবে আৰু এইফালে গোটেইখিনি গা ধুৱাই কৰি ৰেডি আৰু এতিয়া আন কি কাৰ্যসূচী হৈ থাকে আজিৰ দিনটোত সকলোখিনি আপোনালোকক দেখাই যাম চাই থাকিব এয়া চাকডাল সলাই লৈ আহিলেগৈ মায়ে যা গুজি দে যা তাত এইটোত আগতে মোৰ মেকুৰী পোৱালিটো এইটো আমাৰ ইয়াতে জন্ম হৈছিলে ই এতিয়া নতুনকৈ আকৌ নিজেও মাক হ'ল পোৱালি জন্ম এই মেও এইফালে চা ই আউট হৈছে ক'ত গম পায়নে
হাইট তাৰ ওপৰৰ ঠাইলৈকে গৈ 2টা পোৱালি আহি গ'ল আমাৰ বিহুৰ জলপান চিৰা মুড়ি আখৈ ধুনীয়াকৈ লগতে আছে দৈ এতিয়া খাই লওঁ আৰু সেইফালে আমলৈটোক ভাঙিবলৈ পূৰা মানুহ ৰেডি হৈ গৈছে জলপান খাই কৰি হৈ গ'ল আৰু একদম ধুনীয়াকৈ এতিয়া ওলাই ল'লোঁ বিহু বুলি চোলা পেণ্ট আনিছিলোঁ পিন্ধি লৈছোঁ আৰু এতিয়া ওলাই যাম ডিম খেল আছে আপোনালোকক দেখাম লগতে আমলৈটো ভাঙিম কি কৰিম সকলোখিনি আপোনালোকক দেখাই যাম আৰু এইফালে বানা আছে পূৰা জলপান খাই আছে কেনেকুৱা থেংক ইউ বঢ়িয়া আৰু ইয়াত দেখিছে আপোনালোকে ৱায়াৰবিলাক এনেকৈ ওলাই আছে কাৰণ আমাৰ কি হ'ল ৱায়াৰিঙৰ কাম কৰি থকা হৈছে ৱায়াৰিঙৰ কামখিনি কৰা নাছিলে যিহেতু ফল চিলিঙো লগাই থকা হৈছে আৰু গোটেইকেইটা ৰুমতে ফল চিলিং খুৱাই থকা হৈছে আপোনালোকক দেখাম গোটেইখিনি কাম বহুতখিনি আছেগৈ আৰু আধৰুৱা হৈ আপোনালোকৰ এইফালে এইটো ৰুম এটা আছে কৰিবলৈ আৰু এইটো ৰুমো হৈ গৈছে ইতিমধ্যে আপোনালোকক দেখাইছোঁ আৰু লাইটবিলাক ফিটিং কৰিবলৈ আছে আৰু গোটেইখিনি আছে পটিন কাটিবলৈ এইটো আপোনালোকৰ কাম কৰি হৈছে ইতিমধ্যে কামখিনি কৰি আছে মিণ্টু দাই অৰ্থাৎ মিণ্টু ভাই বুলি তেখেতৰ পেজ আছে হোম ইণ্টেৰিয়ৰ কাম কৰে আপোনালোকেও যদি কৰাব বিচাৰে এনেধৰণৰ কাম তেনেহ'লে আপোনালোকে ডিছপ্লে যিটো নাম্বাৰ আহিছে তাতে কল কৰি সুধি ল'ব পাৰে স্কোৱাৰ ফুট কিমান লয় কি কথা মোক বাৰু অলপ কমকৈ কৰি দিছে যিহেতু ভিডিঅ'টো বনাই দিছোঁ তেওঁলোকৰ বাবেও দেখাই দিছোঁ আপোনালোকক গোটেইখিনি আপোনালোকক কণ্টেক্ট কৰি ল'ব পাৰে ডিছপ্লে আহি থকা নাম্বাৰতে আপোনালোকে এইফালে বানাই আকৌ নাচিবলৈ ধৰিলে ধুনীয়া নাচন দি আছে এইফালে আৰু যিহেতু এইফালে টিভি লাগি আছে দেখিছে একদম বিহু ধুনীয়া বিহু এইফালে বানাই ৰ'বই পৰা নাই বিহু কেনেকুৱা গাই যাব লাগিব আকৌ বৰ ধুনীয়া নাচে বানাই আৰু আমাৰ যিখন বাৰাণ্ডাটো এইটো ডিজাইন দিয়া হৈছে আপোনালোকক বাৰাণ্ডাখনৰ ডিজাইনটো দেখাই দিছোঁ এইটো কামখিনি কৰি থকা হৈছে প্ৰায় আপোনালোকৰ 70% মান কাম শেষ হৈছে আৰু 30% কাম এতিয়াও বাকী আছে যদিহে আপোনালোকে এনেধৰণৰ কাম কৰাব বিচাৰে তেনেহ'লে ডিছপ্লেত আহি থকা নাম্বাৰতে যোগাযোগ কৰি ল'ব আৰু এখন নিজৰ ধুনীয়া ঘৰ আপোনালোকে বনাব পাৰিব বিহু বুলি অলপ ইফালে সিফালে ওলাই কৰি গ'লোঁ সকলোখিনি কৰিলোঁ ভিডিঅ' বনোৱা তেনেদৰে আচলতে নহ'লোঁ সকলো আনন্দ ফূৰ্তি মানে শেষ হৈ গ'ল কিয় আমাৰ বংশৰ এগৰাকী আইতা আচলতে ঢুকালে আজিৰ দিনটোত চ' এইবাৰ বিহু মানে নহ'ব যদিও আৰু মাছ মাংস যিখিনি গোটাইছিলোঁ সকলোখিনি নহ'ব যিহেতু মানুহ ধৰক জন্ম হৈছে যেতিয়া মৃত্যুবৰণ কৰিব কাৰ কেতিয়া মৃত্যু হয় কোনো ক'ব নোৱাৰে সেইবাবে এইবাৰ বিহু গ'ল বুলি ধৰিলোঁ আৰু বিহু মাৰিম তেওঁ তথাপিতো যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জয় জুবিন দা জয় অসম আৰু ৰঙালী বিহুৰ পুনৰবাৰ আপোনালোক সকলোলৈকে শুভেচ্ছা জনালোঁ বিহু আহিলে চাওক আমাৰ কাষৰ ঘৰলৈ আহিছে আচলতে মই আপোনালোকক দেখাই দিছোঁ মই মোৰ ৰুমৰ পৰা আৰু তাত বিহু মাৰি আছে চাওক বিহু আহিলে আজি প্ৰথম বিহু এজাক ময়ো দেখিবলৈ পালোঁ আৰু আপোনালোককো দেখালোঁ